নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ সৰস্বতী পূজাৰ ভিডিঅ'টো লৈ আহিছোঁ। আমি ক'ত গৈছিলোঁ। সৰস্বতী পূজাত কি কৰে দেখা? চাকি জ্বলাই সৰস্বতী মাক কিতাপ পঢ়িব পাৰিবলৈ পূজা কৰে, গম পালা? আমি এতিয়া ঘৰৰ পৰা ওলাইছোঁ পূজালৈ বুলি, আৰু প্ৰথমতে সৰু দেহা কাণখন ফুটাবৰ কাৰণে পাৰ্লাৰ এখনত গ'লোঁ। ভণ্টি কাণ ফুটাই ল'ম। আজি সৰস্বতী পূজাৰ দিনটোত কাণ ফুটুৱাবৰ কাৰণে খুব ভাল দিন হয়, আৰু 12টা বজাৰ আগৰ মুহূৰ্তখিনি ভাল আছিল। আৰু আপোনালোকে যদি সৰু ল'ৰা ছোৱালী কাণ ফুটুৱাই তেতিয়াহ'লে দিন বাৰ নক্ষত্ৰসমূহ ভালদৰে চাই ল'ব জন্মৰ তাৰিখ অনুযায়ী। ছোৱালীৰ কাণ ফুটালে প্ৰথমেই বাওঁ কাণ ফুটুৱাব লাগে, তাৰ পাছতহে সোঁ কাণ ফুটুৱাব লাগে, আৰু ল'ৰাৰ কাণ ফুটালে প্ৰথমেই সোঁ কাণ ফুটুৱাব লাগে। বাৰৰ ভিতৰত সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ খুব ভাল। বাকী আপোনালোকে মঙলবাৰ আৰু শনিবাৰে কেতিয়াও কাণ নুফুটুৱাব। সৰু দেহাই আমনিও কৰিছে বাৰু কাণ ফুটুৱাওঁতে। দেউতাকে এইদৰে ধৰি আছে, ময়ো ধৰি আছোঁ, আৰু পাৰ্লাৰৰ বাজনীয়ে কাণকেইখন ফুটাই দিছে তাইক। ৰাহু কেতুৰ যদি দোষাৰোপ থাকে আৰু সৰু ল'ৰা ছোৱালীৰ যদি বেমাৰ আজাৰ বেছিকৈ হৈ থাকে তেতিয়াহ'লে কাণ ফুটুৱাৰ পিছত সকলোবোৰ কম হয় বুলি কয়, যদি আপোনালোকে দিন বাৰ তিথিসমূহ ভালদৰে চাই লয়। এয়া এতিয়া কাণ ফুটোৱা হৈ গ'ল আৰু হাঁহিটো মাৰিছে। আপোনালোকে যদি কাণ নাক ফুটোৱাৰ বিষয়ে অলপ বহলকৈ জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু এতিয়া যাম আমি সৰস্বতী পূজালৈ। এয়া ওচৰতে পাতিছে, আমি তাত প্ৰথমে সোমাই দৰ্শন কৰি লওঁ বুলি ভাবিলোঁ। দেখিছেনে, ইয়াত বহুত মানুহ হৈছে। দৰ্শন কৰা হৈ গ'ল আৰু আমি তাৰপিছতে খাবৰ কাৰণে সোমালোঁ। সৰু দেহা কাণৰ বিষ হৈছে, সেইকাৰণে দেউতাকৰ কোলত মন মাৰি বহি আছে। আৰু তাৰপিছতে আমি অলপ কিবা কিবি খাই আৰু বেলেগ ঠাইত নোসোমালোঁ। আমি সৰস্বতী পূজা বুলি কলাক্ষেত্ৰলৈ গ'লোঁ এপাক, আৰু ইয়াতে খেলা পাৰ্কখন বহুত ডাঙৰ, সেইকাৰণে ভাবিলোঁ ইহঁতকেইজনীক অলপ খেলাই আনো আজিৰ দিনটোত, অলপ যিহেতু ওলাই আহিব পাৰিছোঁ। আৰু ডাঙৰ দেহায়ো অলপ খেলিবৰ কাৰণে বিচাৰি ফুৰিছিলে এইকেইদিনা পাৰ্কত যাওঁকৈ, সেইকাৰণে আমি ভাবিলোঁ আজি কলাক্ষেত্ৰৰ পৰা ইহঁতক দেখাই আনো। আৰু ইয়াৰ পাৰ্কখন বহুত ডাঙৰ হয়, বিশেষকৈ অলপ ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে হয়। আমাৰ ইহঁতকেইজনী বয়সটো সৰু কাৰণে খেলিবলৈ অলপ অসুবিধা হৈছে, তথাপিতো সৰু সৰু যি আছে তাকে এইদৰে খেলাই লৈছোঁ। আৰু এতিয়া ইহঁতকেইজনী কিমান খেলি ল'ব দিছোঁ, তাৰপাছতে কলাক্ষেত্ৰৰ ভিতৰলৈ যাম। আপোনালোকে হয়তো বহুতে দেখিছে বা আহি পাইছে কলাক্ষেত্ৰলৈ। যিসকলে নাই দেখা বা আহি নাই পোৱা তেওঁলোকে আজি মোৰ ভিডিঅ'ছত চাব পাৰিব। কলাক্ষেত্ৰৰ টিকেটৰ দামসমূহ আপোনালোকক জনাই দিছোঁ। 3 বছৰ বা 14 বছৰ শিশুৰ 10 টকাকৈ লয়, আৰু প্ৰাপ্তবয়স্ক লোকসকলৰ 50 টকাকৈ লয় এজনৰ। আৰু 2চকীয়া বাহন যদি পাৰ্কিং কৰে তেতিয়াহ'লে 20 লয়, আৰু 4চকীয়া বাহনৰ 50 বা 40 লয়। আমি এতিয়া কলাক্ষেত্ৰৰ ভিতৰলৈ সোমাই গ'লোঁ, আৰু সোমাই এয়া দেখিলোঁ গ্ৰাস গজেন্দ্ৰ। আপোনালোকে গ্ৰাস গজেন্দ্ৰ উপাখ্যানখন পঢ়িছেনে? পঢ়িছে চাগে বহুতে। আৰু আগতে মই যেতিয়া আহিছিলোঁ তেতিয়া পানীত আছিলে, এতিয়া ওপৰত উঠাই দিছে। আৰু এয়া হৈছে গ্ৰাস গজেন্দ্ৰৰ উপাখ্যানৰ গ্ৰাহে গজেন্দ্ৰক এইদৰে যে কামোৰে। আৰু আমাৰ দেহাই ওচৰৰ পৰা ঘঁৰিয়াল দেখিবলৈ পাই খুব ভাল পাইছে। আৰু হাঁহকেইটাও পানীতে আছিলে, এতিয়া পানী নাই কাৰণে ওপৰত উঠাই দিলে, আৰু খুব ভাল পাইছে ইহঁতি। হাতী পিঠিটো উঠি লৈছে এইদৰে। আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাই যাম, যিখিনি পাৰোঁ। এয়া হৈছে মহ চৰোৱা, এইদৰে মহ চৰোৱাৰ মূৰ্তিও বনাই থৈ দিছে। এয়া আৰু এতিয়া ৱাটাৰ ফাউণ্টেইনবোৰ ইমান নাই, আৰু যেতিয়া আগতে আছিলে ৱাটাৰ ফাউণ্টেইনবিলাক দি থৈ দিলেহে খুব ভাল লাগে পৰিৱেশটো। এতিয়া পানী নাই ইমানকৈ, সেইকাৰণে চাগে দিয়া নাই। আৰু ইয়াতে এখন এইদৰে ব্ৰিজো আছে, ব্ৰিজৰ ওপৰত এইদৰে উঠিলোঁ। পানীবিলাক শুকাই আছে, হয়তো নাই দিয়া ইয়াতে তলত। ইয়াৰ পৰিৱেশটো খুব ভাল লাগে, আৰু বহুত ডাঙৰ হয় এৰিয়াটো। আৰু যিমানখিনি পাৰোঁ, যিমানখিনি ঘূৰোঁ আপোনালোকক দেখাম। আৰু ইহঁতক লৈ বেছি দূৰ ঘূৰিবও নোৱাৰোঁ, যিখিনি ঘূৰোঁ আপোনালোকক দেখাম। আৰু এইখন গেট ৰংঘৰৰ ডিজাইনতে বনাইছে, আৰু কি চাওঁ আপোনালোকক দেখাই আছোঁ। এয়া হৈছে ম'হৰ যুঁজ। ম'হৰ যুঁজৰো এইদৰে এনেকৈ বনাই থৈ দিছে মূৰ্তি, আৰু দেহাক দেখাইছোঁ মই। শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী পাঞ্জাবাৰীত অৱস্থিত, আমি সকলোৱে জানো। এটা সাংস্কৃতিক ভৱন হয়, আৰু এই কলাক্ষেত্ৰ আমাৰ সকলোৰে কাৰণে আকৰ্ষণৰ কেন্দ্ৰবিন্দু, নহয় জানো? আৰু এই ভৱনৰ নাম আমাৰ জাতি পিতামহস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত ৰখা হৈছে। আৰু এয়া কাছৰ পিঠিত হাতী উঠি আছে, আৰু হাতীৰ পিঠিত সিংহ উঠি আছে। আমাৰ অসমীয়াৰ সাংস্কৃতিৰ প্ৰতীকসমূহ ৰখাৰ কেন্দ্ৰস্থল হৈছে কলাক্ষেত্ৰ, আৰু ইয়াতে আমি বহুত নজনা কথা শিকিব পাৰোঁ, আৰু বহুত নেদেখা বস্তু ইয়াত চাবলৈ আছে।
ইয়াৰ ফুলবোৰ দেখিছেনে কিমান ধুনীয়াকৈ ৰাখিছে আৰু ইয়াৰ ভিতৰতে সকলোবোৰ বস্তু সংৰক্ষিত কৰি ৰাখিছে আপোনালোকক যদি মই ভিতৰত সোমাওঁ তেতিয়াহ'লে সকলোবোৰ দেখাম আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আজি কলাক্ষেত্ৰত মানুহৰো বহুত ভিৰ হৈছে কাৰণ ইয়াত চাবলগীয়া বস্তু ষ্টুডেণ্টসকলৰ কাৰণে বিশেষকৈ বহুত আছে আপোনালোকেও লগতে চাই থাকক মই কি চাওঁ আপোনালোককো দেখাম আৰু আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফেচবুকত চোৱাসকলে ফ'ল' কৰি ল'ব এইখন এখন কিমান ধুনীয়া পেইণ্টিং দেখিছেনে আৰু ইয়াৰ ওপৰলৈ যাব পাৰি বহুত ডাঙৰ এৰিয়া হয় ফুৰি ফুৰি আমনি লাগি যাব ইয়াতে এখন নৌকাও ৰাখিছে আমাৰ ডাঙৰ দেহাই ওচৰত গৈ চাই আহিছে নৌকাখন আৰু এতিয়া মই আপোনালোকক দেখাম অসমৰ সংগীত জগতৰ প্ৰসিদ্ধ শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংগ্ৰহালয় ইয়াতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংগ্ৰহালয়ো স্থাপন কৰা হৈছে আৰু ইয়াৰ ভিতৰতে ভূপেন হাজৰিকাদেৱৰ সকলো বস্তু আছে আৰু আজি আমি ভিতৰত নোসোমালোঁ যিহেতু বাহিৰখনকে ইহঁতক দেখাই নিওঁ আৰু অলপ ডাঙৰ হ'লে ইহঁতক দেখাম যিহেতু এতিয়া সিমানকৈ কথাবোৰ শিকিব জানিব পৰা হোৱা নাই ইয়াতে ফুলবোৰ কি ধুনীয়াকৈ হেংগিং কৰি থৈ দিছে দেখিয়ে ভাল লাগিছে আৰু এতিয়া আমি পাছফালে গৈছোঁ কি আছে চাবলৈ আৰু ইয়াতে আৰু এখন পাৰ্ক আছে এখন পাৰ্কত মই সোমাই নাই পোৱা আগতে আহিছোঁ যদিও এইটো ছাইডত ফুৰা নাই ভাবিলোঁ শিশু উদ্যান যিহেতু ইয়াতে এপাক সোমাই যাওঁ তাৰ কাৰণে ভিতৰলৈ এতিয়া সোমাই গৈ আছোঁ আপোনালোকক দেখাম বাৰু কি আছে ইয়াতে বিশেষ একো নাই আকাশী মেলা বুলি এনেকৈ আছে ইয়াৰ ওপৰেদি ট্ৰেইনো লিখা যায় এখন কিন্তু উঠিবৰ কাৰণে আমাৰ দেউতাকে নিদিলে ইহঁতকেইজনীক যিহেতু সৰু হৈ আছে ভয়ো কৰে দেউতাকে বেছি ওপৰত উঠাবলৈ সেইকাৰণে নুঠালে আৰু এতিয়া দেখাক লাগে উঠিবলৈ কিন্তু দেউতাকে ওপৰত উঠাবৰ কাৰণে ভয় কৰিছে ইহঁতকেইজনী সৰু হৈ আছে কাৰণে আৰু বেছি ওপৰতো নাই অৱশ্যে লাহে লাহে চলে আপোনালোকে আহিলে ইয়াত উঠি চাব টিকেটৰ প্ৰাইচ 70 আৰু সৰু ল'ৰা ছোৱালীৰ 40 ইয়াতে কলাক্ষেত্ৰৰ ৰামধেনু উৎসৱ পাতে আৰু প্ৰায়বোৰ প্ৰগ্ৰেম ইয়াতে হয় আৰু প্ৰগ্ৰেমটো পাছবেলা টাইমৰ পৰা হয় যিহেতু এতিয়া টাইমটো বেছি হোৱা নাই ইয়াতে ফুলবোৰ খুব মৰম লগাকৈ সযতনে ৰাখিছে ভিতৰৰ বস্তুসমূহ চাবলৈ যোৱা নহ'লে সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু মই যিযোৰ জোতা পিন্ধি গ'লোঁ খোজকাঢ়িবলৈ অসুবিধা পাইছোঁ সেইকাৰণে আৰু ফুৰা নহ'লে এতিয়া আমি ঘৰলৈ বুলি উভতিলোঁ এতিয়াহে ষ্টুডেণ্টসমূহ আহিছে স্কুলৰ কলেজসমূহৰ পৰা পূজা পাঠ কৰি আৰু ইয়াত এতিয়া বহুত ভিৰ হৈছে ইয়াতে 10টাৰ পৰা 7:30টালৈকে খোলা থাকে আৰু ইহঁতৰ এতিয়া টিকেট কৰোঁতে ৰাতিয়ে হ'ব চাগে ইয়াত দেখিছেনে বেলুন দেখা পায় বেলুন কিনি ল'লে আৰু আজি মোৰ ভিডিঅ'টো ইমানেই বিশেষ তেনেকৈ ক'তো ফুৰিবলৈ নগ'লোঁ আহি এইদৰে সৰস্বতী পূজা আগবঢ়ালোঁ আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত